এক্সিডেণ্ট হোৱা বুলি মোক ইয়াৰ পৰা বাইদেউ এজনে কল কৰিলে। মোৰ ঘৰ ইয়াৰ পৰা 500 মানে মিটাৰ দূৰত। কল কৰোঁতে কল কৰাৰ লগে লগে মই মানে ফটাফট গুচি আহিলোঁ ঘৰৰ পৰা। আহি ফালে দেখোঁ যে ইয়াতে গাড়ী এখন এক্সিডেণ্ট হৈ আছে। গাড়ীৰ ভিতৰত গৈ পেলাই চাওঁ কেইজনমান মানে 3-4জন ল'ৰা মানে ঠিকে আছে, বেলেগ একো হোৱা নাছিলে তেখেতক। এজনৰ মুখত অলপমান তেজ দেখিলোঁ। মানে দেখি পেলাই তেখেতক ক'লোঁ যে মুখটো কৰাচোন, মানে ভিতৰৰ পৰা ওলাইছেনে বা মুখৰ পৰা ক'ৰবাত ফাটিছে চাবৰ কাৰণে, যে মানে মেজৰ ইঞ্জুৰি কিবা আছে নেকি বুলি চোৱাৰ কাৰণে মই চেষ্টা কৰিলোঁ। পিছত তেখেতক চাওঁ যে মানে ভালকৈ মুখটো কৰিব পৰা নাই। পিছত মই তাতে মানে সকলক মই ক'লোঁ যে মানে গাৰ্জেনক ফোন কৰি পেলাই মাতা, এতিয়া এক্সিডেণ্টটো হৈ গ'ল, এতিয়া তোমালোকেতো ইয়াতে একো কৰিব নোৱাৰা। মই ক'লোঁ বাহিৰত ওলাব নালাগে, খালি তোমালোকে ভিতৰৰ পৰাই গাৰ্জেনক ফোন কৰি মাতা। সেইখিনি ক'লোঁ। কৈ থাকোঁতে গাঁৱৰ মানুহে ক'লে যে ইয়াতে আৰু এজন মানে পৰি আছে। তো কিমান দূৰত পৰি আছে? দূৰত মানে দূৰটো বেছি দূৰত নাছিলে। মই একদম তাৰ পৰা ওলায়ে গৈ পেলাই তাতে গুচি গ'লোঁ। মানে যেতিয়া গাঁৱৰ মানুহে ক'লে যে তাতে আৰু এজন পৰি আছে, কোনেও নুচুবি কওঁতে মই মানে গৈ পেলাই ফাৰ্ষ্ট এইড এটা দিয়াৰ কাৰণে তাৰ কাষত গ'লোঁ। যিজন পৰি আছিল তেখেতৰ কাষত গ'লোঁ। কাষত গৈ পেলাই চাওঁ যে তেখেতৰ মানে এই অংশত অলপমান ফাটিছে। মানে এক্সটাৰ্নেল ব্লিডিং অলপমান আছিলে, কণ্টিনিউৱাছ নাছিলে। মই তাতে একো নকৰিলোঁ, মানে কণ্টিনিউৱাছ থাকিলে অলপমান বেণ্ডেজৰ ব্যৱস্থা কৰিলোঁ হয়, একো নকৰিলোঁ। পিছত তেখেতক ভালকৈ চালোঁ বডিটো, ক'ৰবাত কিবা হৈছে নেকি। মানে এক্সটাৰ্নেল তেনেকুৱা ব্লিডিং ক'তো একো নাছিলে। সেইকাৰণে মই তেখেতক খালি ৰিলেক্স মোডত মানে শুৱাই দিলোঁ। শুৱাই দিয়াৰ পিছতে তেখেতে মানে তেনেকৈ মানে নুশুলে আৰু অলপমান ঘূৰি আছিলে মানুহজন, ইফাল সিফাল চটপটাই আছিলে। তো তাৰপিছত তেখেতক তেনেকৈ এৰি ফালে মই 108ত কল কৰিলোঁ। 108ত প্ৰায় যিটো পৰিয়ালৰ লোকে অভিযোগ দিছে যে মাৰামাৰি কৰা বুলি। নাই, তেনেকুৱা মাৰামাৰি মই দেখাই নাই। আৰু মই ঘটনা হোৱাটোৰ 5 মিনিট পিছতে ইয়াতে আহি পেলাই উপস্থিত হৈছিলোঁ, প্ৰায় 5 মিনিটৰ ভিতৰত। তেতিয়ালৈ মই যেতিয়া 5 মিনিটত উপস্থিত হৈছিলোঁ, তেতিয়ালৈ মাৰামাৰি কোনো একো নাই। আৰু মই ইয়াত থকাৰ পিছতো তেনেকুৱা মাৰামাৰি মই দেখা নাই। গাড়ীখন কিমানমান স্পীডত আহিব পাৰিব? স্পীড এতিয়া মই ডাইৰেক্টলি গাড়ীখন দেখা নাই, কিন্তু গাঁৱৰ মানুহে যিজনে গাড়ীটো চলা দেখিছে তেখেতৰ মতে 150ৰ ওপৰত আছিলে গাড়ীটো। আৰু গাড়ীৰ ওপৰত এজন মানুহ মানে খালী বডিত, ওপৰত একো নাছিলে, আৰু মোবাইল এটা লৈ পেলাই ভিডিঅ' কৰি আহি আছিলে। আৰু মই ইয়াতে সেই মানুহজন যিজন বাগৰি আছিলে তেখেতৰ কাষত বহি মানে থাকি পেলাই 423ত এম্বুলেঞ্চত কল কৰিলোঁ। প্ৰায় 4:15 মানত ইঞ্চিডেণ্টটো হৈছিল চাগে। তাৰপিছত একদম সোনকালে মই যিমান সোনকালে পাৰোঁ এম্বুলেঞ্চক কল কৰিলোঁ। এম্বুলেঞ্চৰ পৰা 108ত কল কৰোঁতে তাৰ পৰা মানে প্ৰায় 4-5 মিনিট মোক ৰখালে, একো মানে উত্তৰ নাপালোঁ। মানে কথা পাতিছে, কিন্তু মানে এম্বুলেঞ্চত কানেক্ট কৰিব পৰা নাই বুলি ক'লে তেখেতে। তাৰপিছত সেইটো তেনেকৈ ৰাখি দিলোঁ। কাষতে আছে আমাৰ চুৱাকপুৰ আউটপোষ্টত কল কৰিলোঁ। কল কৰোঁতে ছাৰে কৈছে একদম পামে আৰু লগে লগে ছাৰ আহি পাইছে। ছাৰ আহি পোৱাৰ লগে লগে মোৰ কাষত গুচি গৈ পেলাই ছাৰে ক'লে যে ফটাফট ওলাই আনা। আমিও দাঙি দিলোঁ, ছাৰহঁতেও ধৰিলে। আমি আনি ফালে ছাৰৰ গাড়ীতে পিছত প্ৰথমতে পিছফালে বহাব ট্ৰাই কৰিলোঁ। তেখেতে নিজে ক'লে যে মই ইয়াতে বহিব নোৱাৰোঁ। একদম ভালকৈ কৈছিলে, পূৰা বুজি পোৱাকৈ, যিজন মানে মানুহ পৰি আছিলে। পিছত তেখেতে তেনেকৈ কোৱাৰ পিছত আমি কি কৰিলোঁ, তাৰ পৰা ওলাই ফালে আকৌ 3-4জনে ধৰি ফালে মাজত যোনটো ছিট থাকে তাতে শুৱাই দিলোঁ। শুৱাই ফালে তেনেকৈ ছাৰে লৈ গ'ল মেডিকেললৈ লৈ গ'ল। পিছত বাকী কেইজনকো সেইটো গাড়ীৰে মানে বেলেগ ছিটত বহালে। তেনেকৈ আৰু এজন ল'ৰা তাতে নধৰিলে, আমাৰ VCDCৰ দাদা এজনে তেখেতক লৈ গৈছিলে। যিটো ভিডিঅ'ত কোনোবাই ধৰি লওক মাৰ এনেকুৱা ধৰণৰ শব্দ উত্থাপন হৈছিল, কোনোবাই হাত দিছিল? মানে এনেকুৱা কথা, এতিয়া মই তাতে আছিলোঁ, মই শুনিছোঁ। এতিয়া গাঁৱত ফটকে মানে এইটো অঞ্চলত প্ৰায় এক্সিডেণ্ট হৈ থাকে। এতিয়া 2-3 বছৰত আমাৰ প্ৰায় 9-10জনমান মানুহ মানে এক্সিডেণ্টত ঢুকাইছে। গাঁৱৰ মানুহৰ এটা আঘাত আছে যে মানুহে এক্সিডেণ্ট কৰি পেলাই মাৰি দিয়ে মানুহ। নিৰ্দোষী যেতিয়া মৰিব তেতিয়াতো আঘাত লাগিবই। তেতিয়া মানে গাঁৱৰ মানুহে আৱেগত আহি পেলাই মানে তেনেকুৱা কৈছে যে ইহঁতক ধৰ তেনেকুৱা, মানে নপলাওক বা তেনেকুৱা এটা শব্দত আৰু ধৰ সেই শব্দটো কোৱাত শুনিছোঁ মই, বেলেগ একো নাই। দোকানখন আৰু বা ই ৰিক্সাখন যে আছিল অনিষ্ট হৈছে? ৰিক্সাখন টোটেলি ডেমেজ। ৰিক্সাখনটো একদম চলিব পৰা অৱস্থাতে নাই। আৰু দোকানৰ বাৰাণ্ডাটো পূৰা ভাঙি পেলাই, বাৰাণ্ডাৰ ওপৰত আছিলে গাড়ীটো, বাৰাণ্ডাটো ভাঙিছে। আৰু দোকানখনৰ যোনটো বেৰা পূৰা একদম এক চাইড মানে ফালি গৈছে
তেনেকুৱা গাড়ী কোনো ধৰণৰ সেই সময়ত মাৰধৰ হোৱা নাই নাই মাৰধৰ একদম হোৱা নাই মাৰধৰ মোৰ চকুৰ আগত একদম মাৰধৰ হোৱা নাই আনকি মই মানে মাৰধৰ নকৰিবলৈ বহুতক মানে কৈ আছিলোঁ